নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে সো আজি আমি আপোনালোকৰ কাৰণে DHS এক্সামে হওক বা অন্যান্য অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ যেটো টপিক প্ৰায়বিলাক পৰীক্ষাতে আহি থকা দেখা যায় টপিকটো হৈছে সোলাৰ সিস্টেম সৌৰজগত ইয়াৰ ওপৰত বহুত কোৱেশ্চন অহা দেখা যায় সো আহকচোন আমি এই টপিকটোৰ ওপৰত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰোঁ Question number 1 to চাও সৌৰজগতত মুঠ কিমানটা গ্ৰহ আছে এটো জনা কোৱেশ্চন সকলোৱে সৌৰজগতত 8টা গ্ৰহ আছে আগতে 9টা আছিল ইয়াৰে প্লুটোক বৰ্তমান বাদ দিয়া হৈছে তো নেক্সট কোৱেশ্চন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো অপচন কেটা চাই লওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন গ বৃহস্পতি বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ নেক্সট কোৱেশ্চন সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ মনত ৰাখিব নেক্সট কোৱেশ্চন কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় মানে পৃথিৱীৰ লগত হেতু গ্ৰহৰ প্ৰায়খিনি বস্তুৰ সিমিলাৰিটিজ আছে হেতু কাৰণে ইয়াক পৃথিৱীৰ যমজ বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুক্ৰক পৃথিৱীৰ যমজ বুলি কোৱা হয় নেক্সট কোৱেশ্চন পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি এটো আমি সকলোৱে জনা কোৱেশ্চন পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হৈছে মুন চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ নেক্সট কোৱেশ্চন সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কোনটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক বুধ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক মংগল গ্ৰহক সৌৰজগতৰ ৰঙা গ্ৰহ বুলি জনা যায় নেক্সট কোৱেশ্চন শনি গ্ৰহত মুঠ কেইটা উপগ্ৰহ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শনি গ্ৰহত মুঠ 82টা উপগ্ৰহ আছে নেক্সট কোৱেশ্চন সৌৰজগতৰ সৰ্ববৃহৎ উপগ্ৰহটোৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গেনিমিড হৈছে সৌৰজগতৰ যিমান বিলাক উপগ্ৰহ আছে এই উপগ্ৰহ বিলাকৰ ভিতৰত সকলোতকৈ ডাঙৰ নেক্সট কোৱেশ্চন শনি গ্ৰহৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি এটো খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহিয়ে থকা দেখা যায় প্ৰায়বিলাক পৰীক্ষাতে শনি গ্ৰহৰ বৃহত্তম উপগ্ৰহটো হৈছে টাইটান নেক্সট কোৱেশ্চন মংগল গ্ৰহৰ মুঠ উপগ্ৰহ কেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মংগল গ্ৰহৰ মুঠ উপগ্ৰহ দুটা আৰু সেই দুটা হৈছে ডেমছ আৰু ফবছ একেটা আছে মংগল গ্ৰহৰ উপগ্ৰহ নেক্সট কোৱেশ্চন সৌৰজগতৰ শীতলতম গ্ৰহ কোনটো মানে সৌৰজগতৰ ঠাণ্ডা গ্ৰহটো কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেপচুন হৈছে সৌৰজগতৰ শীতলতম গ্ৰহ So next question বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ 79টা বৃহস্পতি গ্ৰহৰ উপগ্ৰহ হৈছে 79টা নেক্সট কোৱেশ্চন কোনটো গ্ৰহ হালধীয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক শুক্ৰ গ্ৰহটো হালধীয়া হয় নেক্সট কোৱেশ্চন কোনটো গ্ৰহ গৰম হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ শুক্ৰ গ্ৰহটো গৰম হয় নেক্সট কোৱেশ্চন
গেনিমিড কোনটো গ্ৰহৰ উপগ্ৰহ এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায়বিলাক এক্সামতে অহা দেখাছে গেনিমিড কোনটো গ্ৰহৰ উপগ্ৰহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৃহস্পতি গেনিমিড হৈছে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ নেক্সট কোৱেশ্চন ইউৰোপা কোনটো গ্ৰহৰ উপগ্ৰহ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৃহস্পতি ইউৰোপা হৈছে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ মনত ৰাখিব নেক্সট কোৱেশ্চন কোনটো গ্ৰহৰ সূৰ্যোদয় পশ্চিম দিশে হয় আৰু সূৰ্যাস্ত পূব দিশত হয় মানে এই পৃথিৱীৰ উল্টা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্ৰ নেক্সট কোৱেশ্চন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা যায় ৰঙা গ্ৰহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা যায় নেক্সট কোৱেশ্চন কোনটো গ্ৰহক উপঙা গ্ৰহ বুলি কোৱা হয় এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শনি গ্ৰহক উপঙা গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চন কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয় এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইউৰেনাছক সেউজীয়া গ্ৰহ বুলি কোৱা হয় আৰু ইয়াৰ কাৰণটো হৈছে ইয়াত মিথেন গেছ থাকে সো মিথেন থকাৰ কাৰণে ইয়াক সেউজীয়া দেখি আৰু সেই কাৰণে ইউৰেনাছক সেউজীয়া গ্ৰহ বুলি জনা যায় নেক্সট কোৱেশ্চন মঙ্গল গ্ৰহক কিয় ৰঙা গ্ৰহ বুলি কোৱা হয় ইয়াৰ ৰিজনটো কি মানে কি কাৰণে মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইৰন অক্সাইড ইয়াত আইৰন অক্সাইড থকাৰ কাৰণে মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় নেক্সট আমি ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেট গিটা চাই লওঁ সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেট প্ৰথম যিগিটা গ্ৰহ আছে সেইগিটা হৈছে ইনাৰ প্লেনেট আৰু শেষৰ ফালে যি চাৰিটা আছে সেইগিটা হৈছে আউটাৰ ইনাৰ প্লেনেটৰ ভিতৰত আছে বুধ শুক্ৰ পৃথিৱী আৰু আউটাৰ প্লেনেটৰ ভিতৰত আছে বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওটো ইমানেই আছিলে সো ভিডিওটো চাই যদি ভাল পালে প্লিজ ভিডিওটোত এটা লাইক কৰি দিব এটা কমেন্ট কৰিব আৰু চেনেলটোলৈ যদি আপুনি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো পায় সো আজিৰ ভিডিওটো ইমানতে সামৰিছো তেন্তে ধন্যবাদ